Hey everyone, ভাল খবৰ আহি গল ক্লাস 12 ৰ বোৰ্ড এক্সাম কেনসেল কৰিলে CBSE বোৰ্ড এক্সাম আজি তোমালকে হয়তো নিউজত এটা পালাই কেনসেল কৰিলে আৰু এতিয়া ষ্টেট বোৰ্ডে কি কৰে আমাৰ অসম বোৰ্ডে কি কৰে দেখা যাব কাইলে বা পৰখিলে ভিতৰত তেওঁলোকে হয়তো নিশ্চয় ডিসিশনটা দি দিব যেহেতু CBSE ক্লাস 12 এক্সামে কেনসেল কৰিছে তেতিয়াহলে SSLC কেনসেল হোৱাটো মানে সাধাৰণ কথা হৈ পৰিছে এতিয়া গতিকে যি বিচাৰিছিলে ষ্টুডেন্ট কিনে হেয়া মানে CBSE বোৰ্ডে মানিলে হেয়া আশা কৰিছো গতিকে এটো এটা আপডেট জনাইছিলো কাইলে সম্পূৰ্ণ ডিটেইল ভিডিও এটা তোমালকে পাই যাবা গতিকে আজি সবই সকে CBSE খিনি 40 আৰু কেনসেল কৰি দিলে PM মোদীও আছিল আজি মিটিংৰ আপডেট তেওঁলোকে তোমালকে নিউজটো এতিয়া সকে পালাই কেনসেল কৰি দিলে আমাৰ অসম বোৰ্ডে এতিয়া কি কৰে যদি অসম বোৰ্ডে পাতে তেতিয়াহলে হেতু মানে অসাধাৰণ কথা হ'ব এটা মানে কি CBSE ক্লাস 12 কেনসেল কৰিছে তেতিয়া গুটে অল ইন্ডিয়াৰ কেনসেল কৰিছে তেতিয়া অসমে পাতিবলে কি অসম বোৰ্ডে পাতিবলে কি গতিকে কাইলে পৰখিলে দেখা যাব কি ডিসিশন লয় আৰু যদি অদ্ভুত এটা ডিসিশন লৈ নললে হৈছে গতিকে এটোই আপডেট আছিল যদি কোনোবা নতুন সাবস্ক্ৰাইব কৰি থবা ক্লাস 12 এক্সাম কেনসেল কৰিলে তোমালকৰ সম্পূৰ্ণ চান্স হৈ গৈছে এতিয়া পৰীক্ষাটো কেনসেল হোৱা যদি কোনোবা নতুন আকৌ কৈছে সাবস্ক্ৰাইব কৰি থবা 8k সাবস্ক্ৰাইবাৰ আজি কমপ্লিট হ'ব